নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু এয়া আমি টেম্পুত গৈ আছোঁ, আমি এঠাইলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, চাই থাকিলে গম পাব। আমি গোটেই ঘৰৰ পৰিয়ালখিনি আহিছোঁ আৰু আমি আহিছোঁ ভীমাশংকৰ মন্দিৰলৈ, য'ত গড়চুকৰ পৰা যে সোমাই যায় এইটো পামহি বুলি কয় নেকি, তেনেকৈ ভীমাশংকৰ মন্দিৰ, য'ত ছ'চিয়েল মিডিয়াত বহুত বেছি ফেমাছ হৈ আছিলে। আৰু সেনেকৈ ময়ো ভাবিলোঁ যে এবাৰ মন্দিৰটো দৰ্শন কৰি আহোঁ। ইফালে শাওণ মাহ আৰু এয়া দেখিছে আমি লাইনত থিয় হৈ আছোঁ। একদম তলৰ পৰাই মানুহ, ইমান বেছি মানুহ হৈছিলে। সেইদিনা ছানডে আছিলে, কিন্তু বহুত বেছি মানুহ হৈছিল। আৰু তাতে ধুনীয়াকৈ প্ৰথম গেটখন বাৰু কিবাকৈ আমি লাইন পাতি কেনে পালোঁ আহি, আৰু লিখা আছে দেখিছে ভীমাশংকৰ জ্যোতিৰ্লিংগ বুলি। আৰু তেনেকৈ লাইন পাতি থাকোঁতে দেখিলোঁ হাতী দুটা আহিছিলে, আৰু তেনে সকলোৱে ধুনীয়াকৈ কিবাকিবি দিছে আৰু পইচা দিছে। আৰু তেনেকৈ ময়ো অলপ ভিডিঅ' কৰি দিলোঁ হাতীটোৰ লগতে। আৰু এতিয়া লাইন পাতি থাকোঁতেই দিলে ইমান বৰষুণ, আৰু এয়া দেখিছে বৰষুণত ভিজি বুঢ়ী অৱস্থাই নাই, গোটেই কাপোৰ কানি সকলো ভিজি গৈছে। তথাপিও ভগৱান লগ কৰিব আহিছোঁ যেতিয়া কেনেকৈ উভতিম, তেনেকৈ ৰখি আছোঁ। আৰু আমি ছেকেণ্ড গেটখন পালোঁ আহি, যিখন গেট মানে গেটত একদম পূৰা হেৰি কৰি কেনে ৰখি থাকে, মানে সেইখন গেটত তেনেকৈ সোমাব নোৱাৰি, লাইন পাতি থকা মানুহকে সোমাব দিয়ে। আমি তেনেকৈ কিবাকৈ বাৰু ছাকচেছফুলি হ'লোঁ বাৰু, লাহেকৈ ছেকেণ্ড গেটখন পালোঁ আহি। আৰু এতিয়া ভিতৰলৈ আমি যাম। আৰু সন্মুখতে সৰুকৈ এটা মন্দিৰ আছে, মানে য'ত মানে সকলোৱে চাকি দিব পাৰে। আৰু কোনোবাই যদি ভিতৰলৈ যাব নোৱাৰে, লাইনত থিয় হ'ব নোৱাৰে, তেওঁলোকে বাহিৰতে তেনেকৈ চাকি দি আহিব পাৰে। তেনেকৈ মন্দিৰটো সন্মুখতে সেইখিনিত আছে। আৰু তাৰপিছত ভিতৰলৈ গৈ আপুনি ভিতৰত মেইন যিটো জ্যোতিৰ্লিংগ হয়, এইটো ভিতৰতহে আছে। ভিতৰত বুলি ক'লে নহ'ব, একদম তলত আছে। এতিয়া চাই থাকক ভিডিঅ'টো, দেখা পাব, আপোনালোকক মই দেখুৱাই আছোঁ। আৰু তেনেকৈ আমি গৈ আছোঁ, আৰু লাইনত কিমান মানুহ হৈছিলে। আৰু এইটো দেখিছে নহয় মন্দিৰ, এইটো মন্দিৰত আপোনালোকে গৈ মানে চাকি দিব পাৰিব, যদি আপোনালোকে লাইন নাপাতে, এনেকৈ গৈ চাকি দিব পাৰিব। আৰু এয়া দেখিছে তললৈ আহি পালোঁ আমি, এয়া লাইন। আৰু যিটো মন্দিৰ জ্যোতিৰ্লিংগ, সেইটো এটা নিজৰাৰ ওপৰেৰে গৈছে, গতিকে যিটো আমি নিজৰাটো পাৰ হ'ব লাগিব। গতিকে আমি নিজৰাটো পাৰ হৈ মানে সিপাৰেহে জ্যোতিৰ্লিংগটো আছে। গতিকে আমি নদীটো এনেকৈ পাৰ হৈ আহিলোঁ। আৰু এই দেখিছে গোটেই সকলোৱে চাকি দি আছে। তেনেকৈ আগতে লাইন হৈ জ্যোতিৰ্লিংগত পানী দিব লাগিব, তাৰ পৰা আহিহে আপোনালোকে চাকি দিব পাৰিব। আৰু আগতেও দিব পাৰিব, কিন্তু লাইনৰ পৰা ভাঙি গ'লে দিগদাৰটো, গতিকে লাইন নভঙাকৈ ধুনীয়াকৈ পিছত দিব পাৰিব। আৰু ইয়াত দেখিছে জ্যোতিৰ্লিংগটো পালোঁ আহি, আমি মেইন পইণ্ট পালোঁ আহি, আৰু কিবাকৈ ছাকচেছ হ'লোঁ। আৰু ইমান সময়ৰ পৰা আমি 9টাৰ পৰা লাইন ধৰিছোঁ, 2টাতহে আমি ওলাইছোঁ। ইমান সময় আমি লাইনেই পাতিছোঁ, কিমান মানুহ হৈছিলে। আৰু ছাকচেছ হ'লোঁ বাৰু। বহুত দিনৰ পৰা ইচ্ছা আছিলে এবাৰ মন্দিৰটো দৰ্শন কৰিম, আৰু তেনেকৈ পালোঁ আহি বাৰু, দৰ্শন কৰিবও পালোঁ, মনটো বহুত বেছি ভাল লাগিলে। আৰু এনেকৈ লাইন ধৰি গৈ আছোঁ। আৰু তেনেকৈ নিজৰাৰ ওপৰে এখন দলঙৰ নিচিনাকৈ বনাই দিছে, তাতেই মানে জ্যোতিৰ্লিংগটো আছে, আৰু তাতে আপোনালোকে পানী দিব পাৰিব। আৰু পাৰিলে আপোনালোকে এবাৰ দৰ্শন কৰিব, বহুত ধুনীয়া, মানে বহুত বেছি ভাল লাগে। আৰু একদম পাহাৰীয়া ঠাই, জয়াল, আৰু মানুহ তেনেকুৱা কোনো নাই, গছ গছনি, একদম বহুত বেছি ভাল লাগে। আৰু পানী দিলোঁ, দি কেনে এইটো ভিডিঅ' কৰিব নহ'ল। আৰু এয়া পানী দি কেনে আহি চাকি দিলোঁ, চাকি ধূপ জ্বলালোঁ, কাৰণ মেইন চাকি ধূপ জ্বলালেহে মনটো ভাল লাগে, যে মন্দিৰলৈ গৈছিলোঁ, তেনেকুৱা এটা মানে ভাল লাগে। সেইকাৰণে চাকি ধূপখিনি জ্বলাই ল'লোঁ। আৰু কি জানো নাজানো, চাকি ধূপ জ্বলোৱাৰ পিছতে এনেকুৱা এটা বতাহ আহিছিলে, মানে সকলোৱে একদম বহুত ভয় খাই গৈছিলে, কিন্তু তেনেকুৱা একো নহয়। মানে কিবা এটা ভাল কিবা এটা আহিছিল চাগে, হয়তো ভগৱানৰো কিবা শক্তি আহিব পাৰে, তেনেকুৱা লাগিছিলে। মানে চাকি দি উঠাৰ পিছতে এটা বেলেগ ধৰণৰ বতাহ আহি গৈছিলে। সকলোৱে ভয়ো খাইছিলে, কিন্তু ভয় কৰিব লগা বাৰু তেনেকুৱা একো নহ'ল। আৰু তেনেকৈ চাকি দি আহিলোঁ, আহি কেনে তলৰ পৰা ওপৰলৈ উঠি আহিব লাগে, এনেকৈ চিৰি আছে, চিৰিৰে আপোনালোকে এনেকৈ ওপৰলৈ উঠি আহিব লাগিব, ঘূৰি কেনে আৰু যাব নালাগে। এনেকৈ ঘূৰি সিফালে যিফালে গৈছিলে সিফালে আহিব নালাগে, উল্টা চাইডে আপোনালোকে ওলাই আহিব পাৰিব। মানে য'ত চাকি দিছিলোঁ ফাৰ্ষ্ট, যিটো মন্দিৰ মই দেখাইছিলোঁ আপোনালোকক, যে চাকি দিবলৈ সুবিধা আছে, মানে তললৈ নোযোৱাসকলৰ কাৰণে, তাত এনেকৈ ওলাব পাৰি। আৰু ইয়াত দেখিছে